নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ আৰু মই নদিয়াল ব্লগৰ সমূহ দৰ্শকক কৰজোৰে স্বাগতম জনাইছোঁ নদিয়াল ব্লগৰ আন এটা ভিডিঅ'লৈ। লগতে আগন্তুক দীপাৱলী কালী পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৱে জীৱনত লৈ আহক সুখ শান্তি আৰু সমৃদ্ধি, পোহৰে উজ্জ্বল হৈ পৰক সমগ্ৰ জনৰে জীৱন, ঘৰ সংসাৰ, পৰিবাৰ। আৰু মই কম আমাৰ অসমৰ যিসকল মোৰ বন্ধু বান্ধৱী, ভাইটি ভণ্টি বাহিৰত আছে, অসমৰ বাহিৰত আছে, তেওঁলোককো মই কৰজোৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি আহে, পোহৰে ভৰি পৰে, তেওঁলোকৰ জীৱন যাতে উজ্জ্বলময় হৈ পৰে। আহক তেনেহ'লে বেছি দেৰি নকৰোঁ। নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এই দীপাৱলী দিনত। আচলতে কিয় জানেনে বাৰু? এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম যে এইবাৰ দীপাৱলীত আপোনালোকে কাৰেণ্টৰ বিলটো বচাই ৰাখিব পাৰিব। কাৰেণ্টৰ সেই 5 টকা 70 পইচা বিলটো, পাৰ ইউনিটত 5 টকা 70 পইচা বিলটো আপোনালোকে নিদিয়াকৈও চলিব পাৰিব। কাৰণ পোহৰৰ উৎসৱ, সকলোৱেতো পোহৰৰ উৎসৱ বুলি কোৱাৰ লগে লগে সেই বাহিৰৰ কোম্পানীবিলাকে পঠাই দিয়া সেই জিলিকি লাইটবিলাকেই জ্বলাই পেলাই ঘৰখন পোহৰ কৰে, নিজৰ পদূলিটো পোহৰ কৰে, নহয়নে বাৰু? গতিকে সেই লাইটবিলাক যে জ্বলাব জাকজমকতাৰ কাৰণে, সেই লাইটবিলাক জ্বলোৱাৰ লগে লগে আমাৰ কাৰেণ্টৰ বিলটো বাঢ়ি আহে, নহয়নে বাৰু? সেই দিনটোত যথেষ্ট কাৰেণ্টৰ বিল বাঢ়ে। গতিকে সেই কাৰেণ্টৰ বিলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ যুগুতাই আনিছোঁ। কাৰণ এনেকুৱা এটা চাকি, মাটি চাকি, বাতি আমি যি জ্বলাওঁ সৰিয়হৰ তেলত জ্বলাওঁ ন। এতিয়া আচলতে ক'বলৈ গ'লে সৰিয়হ তেলৰো 150 পৰা 180 200 টকালৈকে লিটাৰ হৈছে। গতিকে ইয়াৰ পৰা কিন্তু আমি তেলৰ পৰাও কিন্তু ৰেহাই পাওঁ। আমি কম পৰিমাণে তেল খৰচ কৰি এনেধৰণৰ পোহৰৰ উৎসৱ পালন কৰিব পাৰোঁ। কেনেকৈ জানেনে বাৰু? আচলতে ইয়াৰ কথাটো হৈছে এই পোহৰৰ উৎসৱত আমি জ্বলোৱা সেই চাকি বন্তিবিলাক আচলতে এইবাৰ কোম্পানীয়ে উলিয়াইছে যিটো বন্তি জ্বলাবলৈ আমি কাৰেণ্ট ব্যৱহাৰ কৰিব নালাগে, বিদ্যুৎ ব্যৱহাৰ কৰিব নালাগে, আমি মিঠাতেল ব্যৱহাৰ কৰিব নালাগে। গতিকে মিঠাতেলৰ পৰা আমি ৰেহাই পাম আৰু বিদ্যুতৰ বিলৰ পৰাও ৰেহাই পাম এইবিধ যদি বন্তি জ্বলাওঁ। কাৰণ এইবিধ বন্তি জ্বলিবলৈ মাত্ৰ লাগে পানী। কিন্তু মই ক'বলৈ যোৱা নাই এই পানী দি পেলাই বা ইলেক্ট্ৰনিক বৈদ্যুতিক বন্তিবিলাক জ্বলাই যে পোহৰ উৎসৱ পালন কৰিব, মই সেইটো কথা ক'বলৈ যোৱা নাই। কিয়, নিয়ম অনুযায়ীতো আমি সৰিয়হৰ তেলৰ চাকি গছ জ্বলাব লাগিবই, কিন্তু তাৰ মাজতে আমি এইখিনি বন্তিও ব্যৱহাৰ কৰিব পাৰোঁ। যিখিনি বন্তি জ্বলালে আমি বিদ্যুতৰ বিলৰ পৰা পৰিত্ৰাণ পাব পাৰিম, আমি বিদ্যুৎ বচাব পাৰিম, মিঠাতেলৰ খৰচটো, সৰিয়হ তেলৰ খৰচটো বচাই ৰাখিব পাৰিম। কাৰণ আমি যদি জ্বলাব লাগে 51 গছ চাকি, 21 গছ চাকি, 101 গছ চাকি, তাৰ পৰিৱৰ্তে আমি 11 গছ মিঠাতেলৰ চাকি জ্বলাই বাকীখিনি কিন্তু পানীৰ চাকি জ্বলাব পাৰোঁ। আচলতে মই আপোনালোকক দেখুওৱা নাই সেই পানীৰ চাকিখিনি, মই দেখুৱাম। আমাৰ কেমেৰামেন, মই ক'ব লাগিব আমাৰ কেমেৰামেন পলি আছে, পলিয়ে দেখুৱাই দিব কেনেকৈ জ্বলোৱা হয়। আচলতে পলিয়ে কেমেৰা কৰি আছে। গতিকে আপোনালোকে এইবিধ চাকি যিকোনো দোকানৰ পৰা, ইলেক্ট্ৰনিক দোকানৰ পৰা কিনি আনিব পাৰিব, খুব সুন্দৰ। কিন্তু আহক তেনেহ'লে আমাৰ পলিয়ে এতিয়া চাকিখিনি জ্বলাই দেখুৱাব। মানে চাকিখিনি মানে কি, মই 4 গছ আনিছোঁ দেই। মই 4 গছ আনি টেষ্ট কৰিবৰ কাৰণে আনিছিলোঁ, কাইলৈ আকৌ আনিম। গতিকে আমাৰ পলিয়েহে দেখুৱাব। পলিয়ে দেখুৱাই দিব এতিয়া কেনেকৈ পানী ঢালি পেলাই, পানী ঢলাৰ লগে লগে চাকিখিনি জ্বলি উঠে। দেখুৱাই দিয়া। এয়া দেখিলে, এটা জ্বলি গ'ল, পানী ঢালি দিছে, বাছ জ্বলি গ'ল।
গতিকে আপুনিও এই দেৱালীৰ কাৰণে এই গছ চাকি কিন্তু আনি ঘৰত ব্যৱহাৰ কৰিব পাৰে। কি সুন্দৰভাৱে জ্বলি আছে না, 4 গছে জ্বলিছে। আপুনিও ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পৰা কিন্তু বিদ্যুতৰ বিলৰ পৰা হাত সাৰি থাকিব পাৰিব, দাম দি কিনা মিঠাতেলৰ পৰা হাত সাৰি থাকিব। কিন্তু এয়া চাকি জ্বলাই কিন্তু মিঠাতেলৰ চাকি নজ্বলোৱাকৈ নাথাকিব দেই। মিঠাতেলৰ চাকি গছ জ্বলাবলৈ পাহৰি নাযাব। গতিকে মিঠাতেলৰ চাকি গছ জ্বলাব হা।